Hey guys, good morning. মই এতিয়া গৈ আছোঁ GDSA গাঁৱত মাগুলাঘাটৰ যিহেতু আজি 17 বৰ্ষ সম্পূৰ্ণ হোৱাৰ বাবে তাত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান খেল কিবাকিবি হৈ আছে আৰু আজি প্ৰচেছন আছে সো আমাৰ পৰাক্ৰম কমবেট চেণ্টাৰক নিমন্ত্ৰণ কৰিছে সেইবাবে আজি ওলাই আহিছোঁ যাবলৈ এয়া পাইছোঁহি আৰু মই আদৰণি 17 বৰ্ষ আৰম্ভণি অনুষ্ঠানলৈ আদৰণি শোভাযাত্ৰা কৰি আহি ফিল্ডত পাইছেহি আৰু বিভিন্ন ধৰণৰ খেলৰ আছে কচু কম্ফু টাইকাণ্ডো ফুটবল ভলীবল ক্ৰিকেট সকলো আছে ইয়াতে